বৰুৱা হয় আপুনি অলপ বহিবলগীয়া হ'ল বেয়া নাপাব নাই আপুনি ভালে আছে নহয় আছো কওকচোন কওক কেনেকুৱা চলিছে আপোনাৰ ব্যৱসায় দত্ত আপুনিতো জানেই মই বহু দিনৰ পিছত এই অসম ভূমিলৈ আহিছো সেইবাবে ভাবিলো পুৰণা বন্ধুৰ ঘৰত আহো ভাল কৰিলে হয় আচ্ছা মই আচলতে দত্ত এটা বিশেষ কথাৰ বাবে আহিছো চাওক মোৰ ল'ৰাটো বৰ্তমান আমেৰিকাত পঢ়ি আছে সুশান্ত আৰু সি এজন মেকানিকেল ইঞ্জিনিয়াৰ আৰু সি অহা মাহতে ঘৰত অহাৰ কথা ভাবিছোঁ এইবেলি সি ঘৰত আহোঁতে তাৰ বিয়াখনেই পাতি দিম হয় পিছে ছোৱালী চাইছে নে ছোৱালী চোৱা মানে মই ছোৱালী সংক্ৰান্ততে আহিছোঁ দত্ত ময়ো একেটা কথাকে ক'ম বুলি এই মোৰ ছোৱালীজনী এইবাৰ BSc পাছ কৰি পেলাই চেষ্টা কৰি আছে তাই পাছ কৰিব আমি জানো তাই বৰ ভাল ছোৱালী ময়ো যদি আপোনাক এটা কথা ক'ব খুজি ভাবি আছো মোৰ ছোৱালীজনী আপোনাৰ ল'ৰালৈকে দিওঁ কেনেকুৱা হয় আমি এৰিছোঁ আমাৰ বিয়াখন সিহঁতে সেই ল'ৰা হওক তাৰপিছত ল'ৰা ছোৱালীক মিলন কৰাই দিম বাকী সিহঁতে ডিচিশ্যন ল'ব আজি আধুনিক যুগৰ ল'ৰা ছোৱালী